মই লৈ আহিছোঁ আঙুলি পিঠাৰ ৰেচিপিটোত লাগিব আমাক 2 কাপ পিঠাগুড়ি 2 কাপ পিঠাগুড়ি ল'লোঁ মই আৰু অকণমান নিমখ এয়া আধা চামুচ নিমখ ল'লোঁ আৰু আধা চামুচ মান ঘি লৈ লৈছোঁ। এইখিনি মই এতিয়া গৰম পানী দি মঠিম। পানীখিনি আপোনালোকে অকণকৈ দি মঠিব, কাৰণ মই লৈ লৈছোঁ কেঁচা পিঠা। শুকান পিঠাগুড়িও লৈ ল'ব পাৰি। শুকান পিঠাগুড়ি লৈ ল'লে পানীটো সোনকালে শুহি যায়, সেইকাৰণে অলপকৈ দি মঠিব লাগে। মই এতিয়া কেঁচা পিঠাগুড়ি লৈছোঁ, এয়া অলপকৈ মঠি লৈছোঁ। মোৰ এতিয়া এইখিনি মঠা হৈ গৈছে। এইখিনি এতিয়া আমি অলপ সময়ৰ কাৰণে ঢাকন মাৰি থৈ দিম। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই দিম আধা লিটাৰ গাখীৰ। গাখীৰখিনি গৰম হোৱালৈকে পিঠাখিনি ঢাকি ৰাখিব। এয়া গাখীৰখিনি লাহে লাহে উতলিবলৈ ধৰিছে আৰু মই ইয়াতে 3টা ইলাচি খুন্দা মাৰি দি দিছোঁ আৰু তেজপাত এখিলা দি দিছোঁ। দি থোৱা পিঠাখিনি এতিয়া মই এটা এটাকৈ বনাই চাম। অলপ হাতত ঘি লগাই ল'ব লাগে, তেতিয়া হাতত পিঠাখিনি লাগি নধৰে। এয়া মোৰ এটা এটাকৈ হৈ গৈছে। এনেকৈ আপোনালোকে চেপ দিব। আৰু মোৰ এইখিনি এতিয়া বনাই হৈ গৈছে। মই গাখীৰখিনি উতলালৈকে গেছটো চিম কৰি ৰাখিছিলোঁ। ইয়াৰ কাষৰ এই দাঁতি অংশবোৰ এৰুৱাই দিব। আৰু মই এতিয়া এটা এটাকৈ পিঠাখিনি দি যাম। সাৱধানেৰে দিব আপোনালোকে।
এতিয়া আপোনালোকে এনেকৈ লাহে লাহে লৰোৱাই থাকিব, খুব সাৱধানে লৰোৱাব। আৰু মই এতিয়া দি দিম চেনি এয়া আধা কাপত থাকি অলপ কম। চেনিখিনি আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰিব। এই পিঠাটো বনাই খাই চাবচোন আপোনালোকে, বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। আৰু সিজিলে নাই আপোনালোকে এটা খাই চাব। এইখিনি মোৰ এতিয়া হৈ গৈছে। গেছটো অফ কৰি দিলোঁ।